এইয়া নকইনা একদম ধুনীয়া লাগিছে হাই গুড মৰ্ণিং এভৰিৱান আজি ৰাতিপুৱাৰ পৰা আকৌ ব্লগটো আৰম্ভ কৰিছোঁ আজি কোন আহিব দেখা কোন আহিব আজি ভন্টি জেঠা মুখৰটা ভন্টি জেঠা দেই সিদিনা বিয়া হোৱা আমাৰ কইনা নতুন কইনা আৰু ভিনিহি আহিব তাকে খোৱা বোৱা যোগাৰ কৰোঁগে সকলোখিনি আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো বজাৰৰ পৰা মাছ আনিলেগে আৰু মাংস আনিলেখিনি এই আৰি মাছ আনিছে একদম বহুত ডাঙৰ এইটো হালধীয়া হৈ আছে একদম আৰু এইফালে এইখিনি ছাগলী মাংস আনিছে ছাগলী মাংস আৰু মাছ অলপমান নিমখ দি ৰাখি থ'ম নিমখ দি ৰাখি থ'লে বনাবলৈ ভাল ঘৰুৱা চাফা কামবিলাক কৰি ল'লোঁ গোটেই ঘৰ চৰ একদম চাফা কৰি ল'লোঁ যিহেতু আলহী আহিব আলহী বিচনা পত্ৰ পাৰি ঘৰ দুৱাৰ সাৰি মেলি আজৰি হৈ ল'লোঁ এতিয়া গা ধুংগে গা পা ধুই আহি আকৌ ৰন্ধা বঢ়াত লাগিমহি ইফালে মানুহজনে জুহালত মাছ বনাই আছে মই বাহিৰৰ কামবিলাক কৰি আছোঁ এইফালে মছলা পিচি আছে চাই দিয়া আকৌ এইফালে সেই তেৰি মাছ কিহৰ লগত বনাবা আলু বিলাহী কোৱা আকৌ কিহৰ লগত বনাবা আলু বিলাহী লগে ভাগে কাম কৰাৰ মজাটো সুকীয়া আমি এদিনো অকলে নকৰোঁ আপোনালোকে দেখিছে দুইজনে একেলগে কাম কৰোঁ ভিনিহিয়ে কৈছিলে কেক খাম বুলি সেইকাৰণে প্ৰথমে কেকটো বনাই আমি চেনি লৈ আছোঁ মিক্সিত দি লওঁ কেকটো বনাই মই উঠাই থৈ যাওঁ তাৰপিছতে বাকীখিনি ৰেচিপি বহুতকেইটা দিছোঁৱেই আগতে এতিয়া মই হাফ কেজিমানৰ কেক এটা বনাম দুটা ডিম আৰু ৰিফাইন একাপ লৈ এইখিনি মই ফেটি লওঁ ডিম আৰু ৰিফাইনখিনি ফেটি হৈ গ'ল ইয়াতে ময়দা আৰু চেনিখিনি দিম ময়দা একাপ লৈ চেকনিখনেৰে চালি দিম জল্দিকৈ বনাইছোঁ জল্দিকৈ বনোৱা বস্তু কেনেকুৱা হয় নাজানো বেকিং পাউডাৰ দি দিলোঁ চেনি মই আধা কাপতকৈও কমকৈ মিক্সিত দি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ আজি ষ্ট্ৰবেৰী এচেঞ্চটো দিম এইটোৱে বনাম আগতে মই প্ৰায়ে ভেনিলা এচেঞ্চেই বনাওঁ আজি ষ্ট্ৰবেৰীটো দি চাওঁ কেনেকুৱা হয় কেকৰ বস্তুখিনি গুলি হৈ গ'ল তাৰ আগতে মই গুলি সেইখিনি থৈ ল'লোঁ এইটো মানে অকণমান সময় গৰম কৰি ল'ব লাগে প্ৰেছাৰটো 5 বা 10 মিনিট সময় আগতীয়াকৈ এইটো গৰম কৰি ল'লে কেকটো বেছি ধুনীয়াকৈ ফুলি আহে সেইকাৰণে মই এইটো গৰম হ'বলৈ দিছোঁ প্ৰেছাৰটো আগতে অকণমান সময় এনেকৈ থৈ গৰম কৰি লৈছোঁ গেছটোত দি লৈ হৈ গ'ল এতিয়া মই বাচনটোলৈ দি লওঁ যিটোত মই কেক বনাম এইটো তেল চেল লগাই আজৰি হ'লোঁ এতিয়া এইখিনি দি দিওঁ এইটো ৰেডি হৈ গ'ল এতিয়া কুকাৰত দিওঁ এইটো এতিয়া কুকাৰত বহাই দিলোঁ বহুত জল্দিকৈ বনাইছোঁ একদম মানে 15 মিনিট 10 মিনিটৰ ভিতৰতে বনাইছোঁ কি হয় নাজানো গেছটো এইটো জোখত ৰাখি এতিয়া মই বেলেগ কাম কৰিব পাৰিম জোল হৈ গ'ল কি বনাওঁ আলু বিলাহী খাবলৈ লৈছোঁ পোলাও গোটেইখিনি সেইদিনাখনি দেখাইছিলোঁ ৰেচিপিটো আজি নেদেখাওঁ পোলাও কৰি ল'লোঁ লৰালৰিকৈ ভাজি লৈছোঁ এইফালে কেকটো হৈ গ'ল আইচিং কৰিবলৈ সময় নহয়গৈ আৰু আলহীয়ে আহিব পাবহি আছোঁ এইফালে সৰু আলু ভাজি আছোঁ আলহী আহি পালেহিয়ে এতিয়া বাকীখিনি কৰি থাকোঁ মাংসও হ'লেই আলহী আহি ভাত পানী খাই মেলি আজৰি হৈ গ'ল এতিয়া আছেই বাৰু আলহী মই দেখাম আপোনালোকক বনাই হ'ল কিন্তু আইচিং কৰিবলৈ নহ'লে এনেকৈয়ে তেহেঁতক দি পঠিয়াম ভাত পানী খালে কিন্তু কেক এতিয়া আৰু খোৱা নহ'ব আমাৰ নকইনাজনী দেখাই দিওঁ আপোনালোকক এইয়া নকইনা একদম ধুনীয়া লাগিছে নতুনকৈ কইনা হ'লে এনেও ধুনীয়াই লাগে চবকে আৰু এতিয়া